দক্ষিণ হালমাৰাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। অঞ্চলটোৰ বাট পথৰ জৰাজীৰ্ণ অৱস্থা পুনৰ নিৰ্মাণৰ দাবী আৰু পঞ্চায়তৰ ভূমি বেদখলৰ বাবে প্ৰতিবাদত নামিছে একাংশ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে। বিভিন্ন শ্লোগানেৰে কঁপাই তুলিছে আকাশ বতাহ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, পঞ্চায়তৰ ভূমি ৰক্ষা কৰক আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়। সন্দৰ্ভত দক্ষিণ হামা মানকাছাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকে ডাঙৰীয়া কি কয় শুনো আহক। এইবিলাক লৈ আমি কনচাৰ্ণ অথৰিটিক, আমি জিবি ছেক্ৰেটাৰীক, তাৰপিছত আমাৰ বিডিঅ'ক বহুত দিনৰ পৰা আমি এই যে সমস্যাবিলাক লৈ ৰাস্তা ঘাটৰ সমস্যা, তাৰপিছত আমাৰ যি আছে পঞ্চায়তৰ মাটিখিনি বেলেগে দখল কৰি আছে, কিন্তু আমাৰ যি অথৰিটি পঞ্চায়ত যি অথৰিটি আছে, আমাৰ যিখিনি মানুহক আমাৰ পাৰ্টি বনাইছে, সিহঁতে সেই কেষ্টত লিগেলি ফাইট দিয়া বাদ দি সেই মানুহজনক এই মাটিখন এৰি দিব বিচাৰিছে, ইণ্টেনশ্যনেলিভাৱে এই মাটিখন এৰি দিব বিচাৰিছে। তাৰ কাৰণে আমি দাবী জনাইছোঁ যাতে এই কেছত যিবিলাক পাৰ্টি আছে সকলো মানুহ যাতে এই কেছত মানে ষ্টেণ্ড কৰি এই কেছটো যাতে আমাৰ পঞ্চায়ত মাটিখন ঘূৰাই আনিব পাৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। পঞ্চায়তৰ মাটি বুজি পোৱা নাই কি পঞ্চায়তৰ আমাৰ যি পুখুৰী আছে, এইখিনি পিছতে যিখিনি পুখুৰীটো আছে, এই পুখুৰীটোত আমি বহুতবাৰ আমি মানে ফিচাৰী হিচাপত ইউজ কৰি আমি তাৰ পৰা এটা ৰেভিনিউ পাইছিলোঁ। কিন্তু এই ৰেভিনিউ পাইছিলোঁ বহুত দিনৰ পৰা, বহুত বছৰ ধৰি আমি ৰেভিনিউ পাই আছিলোঁ, আৰু সেইটোত বহুত স্কিম ধৰালে পঞ্চায়তৰ পৰা স্কিম ধৰাই এতিয়া পইচাখিনি যেতিয়া কাম নহ'ল আধৰুৱা কৰি থৈছে, ফুলফিল কৰা নাই। কিন্তু যেতিয়া আমাৰ এই যে কেছ হ'ল, এই মাটিটোলৈ যেতিয়া বেলেগে চাম মহন্ত নামৰ মানুহ এজনে কেছ কৰিলে, কিন্তু সেই কেছত এই পঞ্চায়তৰ যিবিলাক প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু যিবিলাক কালেক্টৰ আছিলে, সিহঁতক যেতিয়া পাৰ্টি বনালে, সিহঁতে কোৰ্টত যাই ষ্টেণ্ড নকৰিলে। আমি ইয়াতে এটা সন্দেহৰ গুণ পাইছোঁ, কি জানি সিহঁতে বুজাবুজি কৰি সেই মাটিখিনি সেই মানুহজনক গতাই দিব বিচাৰিছে নেকি। মানে পঞ্চায়তৰ প্ৰতিনিধিবিলাক জড়িত আছে নেকি? পঞ্চায়তৰ প্ৰতিনিধি জড়িত নিশ্চয় থাকিব, নিশ্চয় সিহঁতৰ যদি সদভাৱ থাকিল হয়, সিহঁতে কোৰ্টত যাই এই মাটিখন ৰক্ষাৰ কাৰণে চেষ্টা কৰিল হয়। যিটো সিহঁতে চেষ্টা কৰা নাই, আমাৰ সন্দেহ কৰিম, আমি সন্দেহৰ আৱদ্ধত সিহঁত থাকিবই, কিয়নো সিহঁতে কি কাৰণত এই মাটিখন প্ৰটেকশ্যনৰ কাৰণে সিহঁতে নগ'ল। আৰু দ্বিতীয় নম্বৰ কথা, আমাৰ যি ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ লাগালাগি মানে জিপিটোৱে হ'ল ফেকামাৰী জিপি। কিন্তু সেই ফেকামাৰী জিপিত আপোনালোকে যদি এবাৰ যায়, অলপ বৰষুণ দিয়াৰ লগে লগে কোনো এটা মানুহ জোতা পিন্ধি বা চেণ্ডেল পিন্ধি যাব নোৱাৰে, জোতা চেণ্ডেল হাতত লৈ যাব লগা হয়। স্কুলৰ বাচ্চাবিলাক যেতিয়া স্কুলত যাব লগা হয়, জোতা চেণ্ডেল খুলি যাব লগা হয়। আমি বহুত দাবী জনাইছোঁ, বহুত অথৰিটিৰ লগত আমি কনচাৰ্ণ কৰিছোঁ, কিন্তু সিহঁতে আমাৰ দাবীক পিঠি দি আমাৰ মন মতালিভাৱে কাম কৰি আছে। কিন্তু আমি সেইকাৰণে আজি বহুত চেষ্টা কৰাৰ পিছত যেতিয়া আমি বিফল হৈছোঁ, সেইকাৰণে আমি অৱস্থান ধৰ্মঘট কৰিবৰ কাৰণে বাধ্য হৈ গৈছোঁ। আৰু এইখিনিতে আমি সকীয়াই দিব খুজিছোঁ, যদি আমাৰ সমস্যাবিলাকত যদি সমাধান নকৰি পিঠি দি মই মতালি কৰি যদি সিহঁতে এনেকুৱা কৰি থাকে, আমি ইয়াতকৈ আৰু গণতান্ত্ৰিকভাৱে আৰু তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি কৃষক মুক্তি কাৰো কাৰণে ভয় নকৰোঁ, আৰু কোনো ক্ষেত্ৰত আমি কম্প্ৰমাইজ নকৰোঁ, যোনে যি নহওক কিয়। আমি কৈছোঁ কৃষক মুক্তি আমি কাৰো কাৰণে ভয় নকৰোঁ, আৰু আমাৰ যিবিলাক সমস্যা, ৰাজ্যৰ যিবিলাক সমস্যা, আমি ৰাজ্যৰ সমস্যাৰ লগত আৰু ৰাজ্যৰ লগত আমি থাকিমেই। আৰু ইয়াৰ কাৰণে যি হওক আমি সেইখিনি চেষ্টা চলাই যাম। আৰু প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ বা জিলা প্ৰশাসনক অৱগত কৰাব বিচাৰে যে যি ভূমি আৰু বাট পথ যদি অতি সোনকালে মেৰামতি কৰা নহয়, তেনেহ'লে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুমকি প্ৰদান কৰা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি অসম চৰকাৰ বা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, ইয়াৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। তীব্ৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, SSM টাইমছ।